টোটাল হৈছে 230টা এতিয়া ষ্টাৰ্ট কৰি দিম কোনোবা এজন সিলেক্ট হৈ যাব আৰু যোনগৰাকী ড্ৰয়িং গিভৱে উইনাৰৰ বাবে সিলেক্ট হয় তেওঁৰ ছবি আঁকিবলৈ মই এফালে ৰেডি কৰি থৈ দিছোঁ আৰু এইটোৱে লাষ্ট গিভৱে নহয় নেক্সট মাহত আৰু কৰিম হে গাইছ ওয়েলকাম বেক টু মাই নিউ ভিডিঅ' চ' গাইছ আজি হ'ল 19 জুন সময় হৈছে এতিয়া দুপৰীয়াৰ 1:35 আৰু মই অনদিনাৰ সদায় লেটে উঠোঁ আপোনালোকে জানে আগৰ ভিডিঅ'টো কৈছোঁ আজিৰ ভিডিঅ'টো অলপ স্পেচিয়েল হ'ব যায় আছে কিয়নো যোৱা ভিডিঅ'ত মই কৈছিলোঁ যোনে যোনে চাইছে গম পাইছে মই এটা গিভৱে ৰাখিছিলোঁ 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হোৱাৰ আৰু সেইটো চেনেলতো মোৰ নিপু ডেকা আৰ্টত 4K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছিল তো দুটা মিলাই কিনে মই এটা গিভৱে ৰাখিছোঁ এইটো চেনেলত আৰু যোনগৰাকী ড্ৰয়িং গিভৱে উইনাৰৰ বাবে সিলেক্ট হয় তেওঁৰ ছবি আঁকিবলৈ মই এফালে ৰেডি কৰি থৈ দিছোঁ পেজ A4 সাইজৰ পেজত আঁকিম এফালে স্কেলটো আছে স্কেলটো লাগে আৰু গ্ৰিড বনাব পেঞ্চিল আছে চব ৰেডি হৈ আছে আঁকাই কথা আৰু সিলেক্ট কৰা কথা এতিয়া তো গাইছ অলপ বাহিৰত ওলাই আহিছোঁ ৰ'ব 10 দিনৰ আগৰ পৰাতো বৰষুণ মাৰি আছে জানেই আপোনালোকে বতৰ কেনেকুৱা হৈ আছে আৰু বোলে 3-4 দিন থাকিবই কিনকিনকৈ মাৰি আছিল অলপ ৰখান হৈছে সেইকাৰণে বাহিৰত ওলাই আহিছোঁ আৰু আমাৰ এইফালে পানী হৈছে অলপ কিন্তু ইয়াত বানপানী নহয় আৰু যেতিয়া বেলেগত বানপানী হৈ থাকে আমাৰ এই পানীৰ লেভেলটো অলপ মানে ওপৰত উঠে ৰাস্তাৰ লেভেলত পানী নাহে সেইটো মেইন ৰাস্তা গাড়ী যাই আছে সেইফালেৰে ৰাস্তাটোৰ সিটো পাৰে মথাউৰি আছে অলপ যাই কিনে আৰু মথাউৰিটো হ'ল পাগলদিয়া নদীৰ মথাউৰি আৰু সেইটো চাইড বৰভাগ হয় বৰভাগত পানী উঠি ইয়াৰ পৰা 10 কিলোমিটাৰমান দূৰ হয় এইফালে কঁঠালকেইটা অলপ ডাঙৰ হৈছে পাৰি কিনে খোৱা কথা আৰু ড্ৰয়িং গিভৱে উইনাৰ সিলেক্ট কৰিবলৈ ৰেডি হৈ লৈছোঁ এফালে মোবাইল আছে আৰু এই মোবাইলটোতে সিলেক্ট কৰিম তো গাইছ মই গিভৱে উইনাৰ সিলেক্ট কৰিবলৈ ৰেডি হৈ গ'লোঁ প্ৰথম যাওঁ আমি ইউটিউবত এইটো ভিডিঅ' আছিল ইয়াৰ লিংকটো কপি কৰি লওঁ ৰ'ব এতিয়া যাম আমি কমেণ্ট পিকাৰত এইটো মিনিমাইজ হৈ আহিছে মোৰ তাত এতিয়া পেষ্ট কৰি দিলোঁ কেপচা মাৰিব লাগিব গেট ইউটিউব কমেণ্টছ কেইটা আহিছে টোটেল দেখাই দিব ইয়াতে টোটেল আহিছে 230টা এতিয়া ষ্টাৰ্ট কৰি দিম কোনোবা এজন সিলেক্ট হৈ যাব বিকাশ ডেকা এইকেইজন চাৰ্চ কৰিছিলোঁ নাপালোঁ পেষ্ট বিকাশ ডেকা আহি গৈছে কংগ্ৰেচুলেশ্যন ব্ৰ কিন্তু তোমাৰ ছবিখনে আঁকিব পাৰিম কাৰণ এখনেই আহিছিল A4 সাইজত পঠাই দিম আঁকি কিনে গুড মৰ্ণিং গাইছ গুড মৰ্ণিং হৈ থকা নাই বাইছে কেইটা এতিয়া বাইছে 12:09 দুপৰীয়া 12:09 ৰাতি হৈছিলোঁ 3টাত ছবি আকৌ বন্ধ কৰি কিনে অলপ মোবাইল টিপি তাৰপিছতে শুলোঁ আৰু এই অলপ আগে উঠিছোঁ এই 70% কমপ্লিট হৈছে অলপ কাম বাকী আছে আৰু তো গাইছ ভিডিঅ'টোত কমেণ্ট আহিছিল 231টা আপোনালোকে চিলেক্ট কৰোঁতে দেখিলেই চাগে আৰু মেইল কৰিছে মাত্ৰ 73 নে 74 আৰু এইটোৱে লাষ্ট গিভৱে নহয় নেক্সট মাহত আৰু কৰিম আৰু যিসকলে কমেণ্টটো দিছিল মেইলত ফটোও দিছিল তাৰে এটা চিলেক্ট হ'ল মাত্ৰ আৰু আপোনালোকে মন বেয়া কৰিব নালাগে কাৰণ মই নেক্সট মাহত আৰু গিভৱে কৰি আছোঁ আৰু যিসকলে মেইলত ফটো দি থৈছে তেওঁলোকে নেক্সট গিভৱেটোত পাৰ্টিচিপেট কৰিব লগা হ'লে অকল কমেণ্টটো কৰিলে হ'ল ফটো দিব নালাগে কাৰণ অলৰেডি আপোনালোকে দি থৈছে ফটো কমপ্লিট হৈ গ'ল ড্ৰয়িং আহি গ'ল মেগী এইফালে আৰু বতৰটো হিচাপত মেগী ঠিকেই আছে আৰু ঠাণ্ডা বতৰ এতিয়া খাম মেগী হোপ গাইছ আপোনালোকৰ ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব আৰু যদি মোৰ ভিডিঅ' চোৱাৰ কাৰণে ইণ্টাৰেষ্টেড আপোনালোক তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব পাৰে তো লগ পাম এটা নতুন ভিডিঅ'ৰ এতিয়া বাই বাই